ব'লক আজি আমাৰ পাচলি বাৰীখন আপোনালোকক দেখাওঁ। এফালে দেউতাই পূৰা খেতি কৰি থৈছে। এইবোৰ মৰিচা শাক, জিকা, তিয়ঁহ, ৰঙালাও, দাংবডি, ভেন্দি একদম বিধে বিধে কৰি থৈছে আৰু খেতি মানে কিনি খাবলগীয়া নহয়, চব ঘৰতে নিজে ছিঙি পেলাই ঘৰৰ পৰাই খাব পাৰি আৰু দেউতাই সময়ে নাপায়, যিখিনি সময় পায় এনেকৈ বাৰীতে থাকে। সি স্কুলৰ পৰা আহি যিখিনি সময় পায় সন্ধিয়ালৈকে বাৰীতে সোমাই থাকে। আৰু এয়া দেখিছে নহয়, খেতিবোৰ ধুনীয়াকৈ কৰি আছে। এইফালে জিকাও লাগি আছে, এফালে ৰঙালাও লাগি আছে। আজি আকৌ গৰু সোমাই অকণমান খালেহি কিবা কিবি, মানে দেউতাও নাছিলে। ক্ল'জকৈ উঠাম নি? এয়া ভেন্দি লাগি আছে। খালে দাংবডি গছকেইজোপা খালে নহয়। এফালে ইয়াত তিয়ঁহ লাগি আছে। দাংবডি এফালে এয়া মৰিচা শাক। কোনফালে? অঁ, নেট মাৰিলেও একেহে হ'ব। নেট মানে এইটো এনিমিলিয়াম যে। অঁ, ঢেৰ ল'ব নহয় দাম। নহ'লে মানুহৰ লাগিছে, কেৰেলা লাগিছে, এই টিহু সেইকেইজোপা সচটো ভাল আছিলে তাতে খাব। এইখিনি জিকা নে কি? তাত জিকা লাগি থকা নাই জানো? এইখিনি কি? বহুত জিকা। আৰু এয়া বাৰীখন অকণমান দেখাই দিলোঁ। এইফালে কৃষ্ণ জলকীয়াও ধুনীয়াকৈ লাগি আছে। আজিলৈ আহিছোঁ, বাই।